বন্ধুসকল এই ভিডিঅ'ত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 11 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াতে কিবাকিবি লিখিছোঁ চাব। চৰ্ত বুজোৱা অৰ্থাৎ কণ্ডিশ্যনেল চেণ্টেন্স। কমপ্লেক্স চেণ্টেন্সৰ প্ৰধান ক্লজ যাক প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয়, টো যদি ফিউচাৰ টেন্সত থাকিলে ইফ, টিল, আনটিল, আনলেছ আদিৰে লিখা অপ্ৰধান অংশটোক সাবঅৰ্ডিনেট ক্লজ সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয়। অৰ্থাৎ কণ্ডিশ্যনেল চেণ্টেন্স যদি থাকে আৰু তাৰ যিটো প্ৰিন্সিপাল ক্লজ হয়, মেইন ক্লজ যিটো, সেই ক্লজটো যদি ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে সাবঅৰ্ডিনেট ক্লজটো অপ্ৰধান অংশটো যিটো আৰম্ভণি হ'ব ইফ, টিল, আনটিল, আনলেছ, সেইটোৰ আৰম্ভ হোৱা বাক্যৰ সেই পাৰ্টটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। ইয়াত দুটা টেন্স থাকিব, এটা হ'ল ফিউচাৰ ইনডিফিনিট টেন্স যিটো দিয়াই থাকিব বা লিখাই থাকিব, তাৰ পিছত যিটো ইফ, টিল, আনটিল, আনলেছ এইবোৰ শব্দৰ আৰম্ভ হ'ব, সেই বাক্যখিনি সেই অংশটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। চাব এক্সাম্পল চালে আপোনালোকে বুজি পাব। 1 নম্বৰ চাওক, আনলেছ ইউ ষ্টাডি ৱেল ইউ উইল ফেইল ইন দ্য এক্সামিনেশ্যন। চাওক মেইন যিটো প্ৰিন্সিপাল ক্লজ হয় ইউ উইল ফেইল ইন দ্য এক্সামিনেশ্যন, তুমি পৰীক্ষাত ফেইল কৰিবা, এইটো ইউ উইল ফেইল ফিউচাৰ ইনডিফিনিট টেন্সত আছে। এই হ'ল প্ৰিন্সিপাল ক্লজ। মই ক্লজ সম্পৰ্কে পিছত ভিডিঅ' বনাই ল'ম। প্ৰিন্সিপাল ক্লজ আছে আৰু ইয়াত এইটো হ'ল ফিউচাৰ ইনডিফিনিট টেন্সত আছে। আৰু বাকী যিটো অংশ আছে আনলেছেৰে আৰম্ভ হৈছে ইউ ষ্টাডি ৱেল, আনলেছ ইউ ষ্টাডি ৱেল, আৰু এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা আছে। তুমি যদি ভালকৈ নপঢ়া তেতিয়াহ'লে পৰীক্ষাত তুমি ফেইল কৰিবা। ইয়াৰ অৰ্থ এনেকুৱা। 2 নম্বৰ চাব, I shall wait here till he comes back. I shall wait here till he comes back. মই কৈছিলোঁ টিলেৰে আৰম্ভ হৈছে বাক্যটো। এইখিনি অংশ হ'ব, এইখিনি অংশ হ'ল সাবঅৰ্ডিনেট ক্লজ আৰু এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। সি আছে সেইকাৰণে কামৰ লগত এজ যোগ লগোৱা হৈছে, কামছ বেক। মই ইয়াত অপেক্ষা কৰিম তেওঁ উভতি অহালৈকে। নেক্সট 3 নম্বৰ এক্সাম্পলটো চাব, I shall attend your tea party if you invite me. ইফেৰে আৰম্ভ হোৱাখিনি কৈছিলোঁ যে ইফ, আনলেছ, আনটিল এইবিলাকেৰে আৰম্ভ হোৱা বাক্যটো অংশটোহে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব, বাকীখিনি ফিউচাৰ ইনডিফিনিট টেন্সত লিখাই থাকিব। I shall attend your tea party, মই তোমাৰ চাহ পাৰ্টিটোত এটেণ্ড কৰিম, ইফ ইউ ইনভাইট মি, তুমি যদি মোক ইনভাইট কৰা, নিমন্ত্ৰণ জনোৱা। সেই ইফেৰে আৰম্ভ হোৱা সেই সাবঅৰ্ডিনেট ক্লজখিনি হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। গতিকে বন্ধুসকল এইটো আছিলে 11 নম্বৰ ব্যৱহাৰ। ইয়াত এইটো কণ্ডিশ্যনেল চেণ্টেন্সৰ ক্ষেত্ৰত যিটো মেইন ক্লজ থাকিব সেইটো অলৰেডি ফিউচাৰ ইনডিফিনিট টেন্সত লিখাই থাকিব, আৰু বাকী ইফ, টিল, আনটিল, আনলেছ এইবিলাকেৰে আৰম্ভ হোৱা যিটো বাক্যৰ যিটো অংশ থাকিব সেইটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। অৰ্থাৎ এটা পাৰ্ট থাকিব ফিউচাৰ ইনডিফিনিট টেন্সত আৰু এটা পাৰ্ট আমি লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। এইটো আছিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ 11 নম্বৰ ব্যৱহাৰ।